মাইক্ৰ' মানে কোনো বস্তু ক্ষেত্ৰতে মানে সিহঁতে ইয়াতে কোনো ব্যৱস্থা লোৱা মানে হোৱা নাই গতিকে মই নিজৰ তৰফৰ পৰা যিমান পাৰে ৰাইজক সাহায্য কৰি পেলাই মোৰ নিজৰ দৰমহাৰ পৰা যি পাৰে এইটো মানে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ ৰাইজে যথেষ্ট মানে কষ্ট কৰি আছে যিহেতু ইয়াতে ভৱিষ্যতলৈ ইয়াতে অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা এটা হয় এইকাৰণে বাহৰ টেম্পৰাৰিলি এইটো বনাবৰ কাৰণে এইটো ব্যৱস্থা কৰিছে এইটো নদী হয় হেল নদী আজি মানে এই যে শীতকালীন অৱস্থাত মানে শীতকালত এইটো মানে পানীটো শুকাই যায় কিন্তু যেতিয়া বাৰিষা কাল আহিব তেতিয়া মানে ইমান ধৰণৰ মানে পানী বাঢ়ি আহে যে গোটেই গাঁও মানে পানীটো ডুবি যায় গতিকে ইয়াত যদি কিবা এটা ব্যৱস্থা কৰে খুব ভাল হয় বিভিন্ন ধৰণৰ মানে ব্যৱস্থা লোৱাৰ ব্যৱস্থা নিশ্চয় আছে চৰকাৰী কেন্দ্ৰ চৰকাৰ বা অসম চৰকাৰৰ যিটো আঁচনিবোৰ আছে ইয়াতে ঢুকি নাপায় কিন্তু যিবোৰ ব্যৱস্থা আছে যদি অলপ কাম কৰে কাম হৈ যাব নদীৰ পানীটো ক'ৰ পৰা আহে নদীৰ পানীটো ভূটানৰ পৰা চিধাকৈ ইয়াত আহি ইমান কাৰেণ্ট মানে এই কাৰণত মানে ইয়াতে কোনো মানে বাঁহৰ দলংবিলাক বা কাঠৰ দলং নিজিছে গতিকে মানে আমি টেম্পৰাৰিলি 3 মাহ বা 4 মাহৰ কাৰণে বাঁহৰ দলংটো আমি চলাব লগা হয় এনেকৈ শীতকালীন বতৰত প্ৰায়ভাগ এনেকৈ বাঁহৰ দলং বনাব লগা হয় নেকি বছৰে আমি 3 বছৰ যিহেতু বনাই আছোঁ আগতো বনাইছিল কিন্তু এই ক্ষেত্ৰত এতিয়া মানে বহনীয়া এনেকুৱা অৱস্থা হৈছে গাঁৱৰ 2-3টা মানে পানীত যা গ'ল তেনে ক্ষেত্ৰত এই যিকেইটা মানে 10-12টা গাঁও আছে এতিয়া মানে এইটো অহা যোৱাৰ কাৰণে এইখিনি বাৰ যিটো ব্যৱস্থা কৰিছে সেইটো একদম টেম্পৰাৰী